চাপৰিবে মক্কেলটো তেতিয়া পৰা ডিষ্টাৰ্ব দি আছে আহি পেলাই আগত আহে আৰু ফালি চুৰি যায় আকৌ আগত আহে আকৌ পিছত থাকে আকৌ আগত আহে তেল নাই গাড়ীখনতো জাতকা মাৰি আছে এইটোৰ কাৰণে ভাল লগা নাই নহ'ল ভাই এনেকুৱা দিলোঁ হয় না ইয়াক একদম ভাই কি লৈছিবে মোৰ গাড়ী দেখি পেট্ৰল নাই আৰু তেল দিব যাই পাওঁ না নাপাওঁ ভাই কি কাট মাৰি আছে কোনবা মক্কেল লয় পেট্ৰল থাকিলে না মজা দিলোঁ হয় আকৌ আজি এতিয়া যাবাই খোজা নাই মোৰ গাড়ীয়ে চাওঁ না কি অভাৰটেক কৰিছে বে হবে কি করে এদিকে দিল আকৌ এক্সপি পাওয়ার দে মাইলেজটো ভাল দিয়া নাই এইটো দিলৰ হে গাইজ বেক টু মাই ইউটিউব চেনেল আছাম ৰাইডাৰ চ' গাইজ ফাইনেলি বহুত দিনৰ পিছত আকৌ একবাৰ আহি গ'লোঁ মটৰ ব্লগিঙত চ' গাইজ আজিৰ ব্লগটো স্পেচিয়েল হ'ব পাৰে চাই থাকক আপোনালোকে পূৰা ধামাকাদাৰ একদম ব্লগ আপোনালোকে এইগিলা ব্লগ এৰি নাযাব মজা মজা একদম ধামাকা ব্লগগিলা চাওক আপোনালোকে আৰু এনজয় কৰক এতিয়া যাই আছোঁ মালিগাঁও পিনে যোনটো নতুন ব্ৰিজটো বনা হৈ গ'ল না তাতে যাই আছোঁ এতিয়া সেইদিকে চাবৰ কাৰণে এনে নতুন ব্ৰিজত আজি ফাৰ্ষ্ট টাইম গাড়ী চলাই আছোঁ যাই পেলাই এতিয়া তাৰপিছত আৰু লখৰা পিনেও যাম লখৰাত অলপমান কাম আছে চাওক এইটো চাইডে মালিগাঁৱৰ এইটো ব্ৰিজটো কেনেকুৱা লাগি আছে ভালে লাগিছে যিহেতু ভাল লাগিলে কি হ'ব গাড়ী আগতে যেনেকুৱা জাম আছিল এনেকুৱাই জাম হৈ আছে এতিয়াও ব্ৰিজ বনাই একো নহ'ল যাম এতিয়াও মজা বনাইছে এইটো চাই আহোঁ আকৌ দেখি পেলাই লাইটগিলাক পূৰা একদম লগাই থৈ দিছে ভালে লাগিছে গাড়ী যাই পেলাই ৰাস্তাটো এদিকে নাযাওঁ আৰু মই এতিয়া ঘূৰাই দিওঁ ব্ৰিজটোৱে চাব আহিছিলোঁ চালেও ভাল লাগিছে চাই পেলাই কিন্তু জামটো খতমে হোৱা নাই এতিয়াও চ' গাইজ আৰু মই এতিয়া যাই আছোঁ লখৰা পিনে লখৰা দিকে যাই আছোঁ এদিকে ইপানে দিয়ে যাই আছোঁ বাবা স্পীড ব্ৰেকাৰ এদিকে মই এতিয়া আৰু একবাৰ ঘূৰি আহিছোঁ এনেকৈ দি আহি পেলাই এদিকে মালিগাঁৱৰ এদিকে কিবা দি সোমাই পেলাই গুচি যাই আছোঁ এদিকে কয় পাহাৰে গুচি যাম আগতকৈ অলপমান এতিয়া জামখিনি কমিছে ব্ৰিজটো বনাই দিয়াৰ কাৰণে ইমানখিনি জাম নাই আৰু আগৰ নিচিনা আগতে যিটো ৰখি থাকিব লগা আছিলে গধূলি যে আহিলোঁ নাই টাৰ্ণিং পাই গ'লোঁ তলৰ ৰাস্তাটো দি যাওঁ এতিয়া চ' গাইজ মোৰ আৰু এটা প্ৰব্লেম দি দিছে একদম গাড়ী এতিয়া RPM নাপাতে আৰু গাড়ীখন RPM যদি উঠাব খোজোঁ না RPM নুঠে আৰু প্লাগটোৰ প্ৰব্লেম হৈ আছে প্লাগটো না একেবাৰে জ্বলি গৈছে একদম পূৰা প্লাগটো না চেঞ্জ কৰি থাকিব লাগে জ্বলি যাই থাকে পূৰা একদম চ' গাইজ আৰু মই ইয়াৰে বাইকৰ এক্সজষ্টডাল সলকাই দিলোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব চাউণ্ড লগাই নাই কিবা ক'ৰবাত বেলেগ জেগাত থাকি থকা হেন লাগি আছে যিটো মজা একদম পেইণ্টিং দিছে এক্সজষ্টডাল যেতিয়া মই ডিভিগিলাৰ ওলাই পেলাই চলাই আছিলোঁ খুলি পেলাই তেতিয়া গাড়ী এনেকুৱা প্ৰব্লেম আহিছিল না একদম যেতিয়া খুলি দিলোঁ তাৰপৰা ইমান এটা এনেকুৱা প্ৰব্লেম নাই আৰু খালি প্লাগটোৰ প্ৰব্লেম আছে প্লাগটো চেঞ্জ কৰি দিলে বাকী গোটেইখিনি ক্লিয়াৰ হৈ যাব একদম এক্সজষ্ট লগাই থাকোঁতে না পিক আপ নলয় গৈছে গাড়ী RPM নাপাতা হৈ গৈছে আৰু গাড়ীয়ে যাব নোখোজা হৈ গৈছে একদম দাউৰব নোখোজা হৈ গৈছিলে শ্বিলং যোৱাৰ দিনা না একদম আগৰ ব্লকটোৰ ক্লাছ দিছে গুচি যাওঁ বুলি ভাবিছিলোঁ ক্লাছ দি যাওঁ না একচুৱেলি পিক আপ নলয় গৈছে গাড়ীখন মই ভাবিছিলোঁ কি ক্লাছ ডিছডাল গুচি গ'ল নেকি এক্সজষ্টৰ কাৰণে যিটো গৰাটোত আৰু উজে যাই আছোঁ ডাবল বহি পেলাই পিছদিকে একজন মই একজন সেইকেইখন না একচুৱেলি এটা প্ৰব্লেম যিটো R15 আৰু MT কি কয় যদি ডাবল বহে না পিছ চাইডে যে অলপমান শকত চাই অলপমান বহে না মানুহ দাউৰবা একদম গাড়ী টানে আৰু সোমাই আহিলোঁ এদিকে ৰেল লাইন হৈ পেলাই যাওঁ ট্ৰেইন লাইন হয় ইয়াতো যাম পৰে একদম
গুৱাহাটীত না এনেকুৱা গৰম একদম গুৱাহাটী আহিব নোৱাৰা আৰু যিটো গৰম দি আছে না গুৱাহাটীত একদম পুৰা আহিব ইচ্ছা নাযাব আৰু গুৱাহাটীত So guys, মই এতিয়া যাই আছোঁ এপানে ভিতৰে পুৰা একদম পাহাৰেদি এনেকুৱাই দি যায় অলপ মই এদিকে লখৰা কি বে এতিয়া লাগি গ'ল অলপে 1 ছেকেণ্ডৰ কাৰণে মাত্ৰ লাগি গ'ল অলপে